নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ লগত আকৌ পৰিৱেশ অধ্যয়নৰ পৰা কিছু প্ৰশ্ন লৈ আহিছোঁ। আজিৰ বিষয়বস্তু হ'ব পৃথিৱীৰ আকাৰ আৰু আকৃতি। বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ বাবে প্ৰতিদিনাই একোটা ভিডিঅ' লৈ আহিম। আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আজিৰ বিষয়বস্তু পৃথিৱীৰ আকাৰ আৰু আকৃতি। প্ৰশ্নবোৰ আলোচনা কৰোঁ আহক। পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেখাডালক কি কোৱা হয়? পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয়। পৃথিৱীৰ ওপৰৰ পিনে থকা বিন্দুটোক কি কোৱা হয়? ওপৰৰ পিনে থকা বিন্দুটোক কয় উত্তৰ মেৰু বা সুমেৰু, ইংৰাজীত নৰ্থ পল। পৃথিৱীৰ তলৰ পিনে থকা বিন্দুটোক কি কোৱা হয়? দক্ষিণ মেৰু বা কুমেৰু, যাক আমি কওঁ সাউথ পল। বিষুৱ ৰেখা বুলিলে কি বুজায়? পৃথিৱীৰ উপৰিভাগত পূব পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰিব পাৰি। এই ৰেখাডাল বিষুৱ ৰেখা বুলি কোৱা হয়। এইদৰে প্ৰশ্ন আহিব পাৰে, পৃথিৱীৰ উপৰিভাগত পূব পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰিব পাৰি, ৰেখাডালক কি কোৱা হয়? বিষুৱ ৰেখা অপশ্যনত থাকিব পাৰে, কৰ্কট ক্ৰান্তি ৰেখা অপশ্যনত থাকিব পাৰে, দ্ৰাঘিমা ৰেখা অপশ্যনত থাকিব পাৰে। এনেকৈ কনফিউজন হ'ব পাৰে, কিন্তু পূব পশ্চিমাকৈ যিডাল ৰেখা আছে, যিডাল ৰেখা কল্পনা কৰিব পাৰি, সেইডালক আমি বিষুৱ ৰেখা বুলি কওঁ। পৃথিৱীক সমানে ভাগ কৰা কাল্পনিক ৰেখাডালৰ নাম কি? বিষুৱ ৰেখা। পৃথিৱীক সমানে ভাগ কৰা কাল্পনিক ৰেখাডালৰ নাম কি? বিষুৱ ৰেখা। কোনো ঠাইৰ অৱস্থিতি নিৰ্ণয় কৰাত কোনডাল ৰেখাৰ সহায় লোৱা হয়? বিষুৱ ৰেখাৰ। কোনো ঠাইৰ অৱস্থিতি নিৰ্ণয় কৰাত কোনডাল ৰেখাৰ সহায় লোৱা হয়? বিষুৱ ৰেখাৰ। অক্ষৰেখা বুলিলে কি বুজায়? কোনো এখন ঠাই বিষুৱ ৰেখাৰ কিমান উত্তৰে বা দক্ষিণে তাক জানিবৰ বাবে পৃথিৱীৰ উপৰিভাগত কিছুমান কাল্পনিক বৃত্তৰেখা অংকন কৰা হয়। তাক অক্ষৰেখা বুলি কোৱা হয়। মই আকৌ এবাৰ কৈছোঁ, শুনক। কোনো এখন ঠাই বিষুৱ ৰেখাৰ কিমান উত্তৰে বা দক্ষিণে তাক জানিবৰ বাবে পৃথিৱীৰ উপৰিভাগত কিছুমান কাল্পনিক বৃত্তৰেখা অংকন কৰা হয়। তাক অক্ষৰেখা বুলি কোৱা হয়। প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলা হয়। পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ বাবে 24টা প্ৰশ্ন আলোচনা কৰিম। নেক্সট কুৱেশ্যন, দূৰত্ব জোখা একক কি? মিটাৰ বা কিলোগ্ৰাম? খুবেই সহজ এইটো। পৃথিৱীৰ উপৰিভাগত থকা অক্ষৰেখা সমূহক কোনটো এককৰ দ্বাৰা জোখা হয়? ডিগ্ৰী এককেৰে জোখা হয়। বিষুৱ ৰেখাৰ মান কিমান ডিগ্ৰী? বিষুৱ ৰেখাৰ মান 0 ডিগ্ৰীৰ পৰা ধৰা হয়। 0 ডিগ্ৰী অক্ষাংশৰ পৰা উত্তৰ আৰু দক্ষিণ মেৰুত আগবাঢ়ি থাকিলে কিমান ডিগ্ৰী পোৱা যায়? 90 ডিগ্ৰী পোৱা যায়। আপোনালোকে এইখিনিত অলপ মন দিব। উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত আগবাঢ়িলেহে 90 ডিগ্ৰী পোৱা যায়। একোডাল অক্ষৰেখা একোটা বৃত্ত। তাৰপিছত বিষুৱ ৰেখাৰ ওপৰত ব্যৱহাৰ হোৱা কেইটামান প্ৰধান অক্ষৰেখাৰ নাম আৰু অৱস্থিতি সম্পৰ্কে বুজোৱা। চাওক, প্ৰশ্ন একেবাৰে আপোনালোকক মই অপশ্যন দি 4টা অপশ্যন দি মই বনোৱা নাই, কিন্তু আপোনালোকে ইয়াৰ পৰা নিশ্চয় এই প্ৰশ্নৰ পৰাই প্ৰশ্ন সাজি উলিয়াব পাৰিব। মানে আপুনি এটা লাও লৈছে, কেনেকৈ কাটে আপোনাৰ ইচ্ছা, আৰু ওপৰৰ পৰা পেলাই কাটে নে চুৰিৰে হাতেৰে মিলাই কাটে, ঠিক তেনেকৈ ক'ব লাগিব। আপোনালোকে ইয়াৰ পৰাই, এই বিষয়ৰ পৰাই প্ৰশ্ন, নিজেও কিছুমান প্ৰশ্ন মনত ভাবিব পাৰে। এতিয়া আহোঁ, বিষুৱ ৰেখাৰ ওপৰত ব্যৱহাৰ হোৱা কেইটামান প্ৰধান অক্ষৰেখা কেইটাৰ নাম আৰু সিহঁতৰ অৱস্থিতি সম্পৰ্কে বুজোৱা। 4টা অক্ষৰেখা আছে, সেইবোৰ হ'ল কৰ্কট ক্ৰান্তি, মকৰ ক্ৰান্তি, সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত। কৰ্কট ক্ৰান্তি, যাৰ অৱস্থান আমি 23 সমষ্টিৰ 2/1 ডিগ্ৰী
উত্তৰ অক্ষাংশ ইয়াতে এই বস্তুটো কিন্তু বেলেগ ধৰণে পৰে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক কৈ দিম ইয়াক কেনেকৈ পৰে মকৰ ক্ৰান্তি 23 সমষ্টি 2 ভাগৰ 1 ডিগ্ৰী দক্ষিণ অক্ষাংশত কৰ্কট ক্ৰান্তি উত্তৰ অক্ষাংশত মকৰ ক্ৰান্তি দক্ষিণ অক্ষাংশত সুমেৰু বৃত্ত আছে 66 সমষ্টি 2 ভাগৰ 1 ডিগ্ৰী উত্তৰ অক্ষাংশত আৰু কুমেৰু বৃত্ত 66 সমষ্টি 2 ভাগৰ 1 দক্ষিণ অক্ষাংশত তো পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ কোনটো অক্ষাংশত সূৰ্যৰ ৰশ্মি পোনে পোনে পৰে কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি অক্ষাংশত মানে উত্তৰ আৰু দক্ষিণ অক্ষাংশত পৰৱৰ্তী প্ৰশ্ন কোনটো অক্ষাংশত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্তত মানে উত্তৰ অক্ষাংশত আৰু দক্ষিণ অক্ষাংশত পৃথিৱীৰ উপৰি ভাগত কোনো ঠাইৰ অৱস্থিতি নিৰ্ণয়ৰ বাবে কোনটো ৰেখাৰ সহায় লোৱা হয় অক্ষৰেখাৰ গুৱাহাটী চহৰ কিমান অক্ষাংশত অৱস্থিত 26 সমষ্টি 2 ভাগৰ 1 ডিগ্ৰী উত্তৰ অক্ষাংশত ঝাৰখণ্ডৰ হাজিৰাবাগ আৰু মধ্যপ্ৰদেশৰ ৰাজগড় কিমান অক্ষাংশত অৱস্থিত 24 ডিগ্ৰী উত্তৰ অক্ষাংশত এইটোহে মনত থব আপোনালোকে কেতিয়াবা ইয়াত দক্ষিণ অক্ষাংশ পূব অক্ষাংশ বুলি দি দিয়ে কনফিউজ কৰি দিয়ে এইটো একে থাকে ইফালে বেলেগ কৰি দিয়ে তো এইটো হ'ব গুৱাহাটী চহৰ উত্তৰ অক্ষাংশত 26 সমষ্টি 2 ভাগৰ 1 ডিগ্ৰী উত্তৰ অক্ষাংশত কোন দুটা ঠাই একে অক্ষাংশত অৱস্থিত ঝাৰখণ্ডৰ হাজিৰাবাগ আৰু মধ্যপ্ৰদেশৰ ৰাজগড় একে অক্ষাংশত অৱস্থিত উত্তৰ মেৰু সংযোগী আৰু দক্ষিণ মেৰু সংযোগী কাল্পনিক ৰেখাডালৰ নাম কি দ্ৰাঘিমা ৰেখা উত্তৰ মেৰু সংযোগী আৰু দক্ষিণ মেৰু সংযোগী কাল্পনিক ৰেখাডালৰ নাম কি দ্ৰাঘিমা ৰেখাৰ মান জোখা একক কি ডিগ্ৰী মই আগতে কৈছিলো দ্ৰাঘিমা ৰেখাডাল কোনটো চহৰৰ মাজেৰে গৈছে দ্ৰাঘিমা ৰেখাডাল লণ্ডন চহৰৰ গ্ৰিনিজমান মন্দিৰৰ ওপৰেদি গৈছে পৰৱৰ্তী প্ৰশ্নলৈ দ্ৰাঘিমা ৰেখাৰ মান কিমান 180 ডিগ্ৰী ধুবুৰী চহৰখন গোলকত কোনটো স্থানত আছে 26 ডিগ্ৰী আৰু 90 ডিগ্ৰী পূব দ্ৰাঘিমাংশত 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা প্ৰকৃততে একোডাল ৰেখা সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক কেইটা তাপমণ্ডলত ভাগ কৰা হৈছে সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক কেইটা তাপমণ্ডলত ভাগ কৰা হৈছে তিনিটা তাপমণ্ডলত ভাগ কৰা হৈছে গ্ৰীষ্মমণ্ডল নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল আপোনালোকে ইয়াৰ ভিডিঅ' গ্ৰীষ্মমণ্ডল নাতিশীতোষ্ণ মণ্ডল শীতমণ্ডল ইয়াৰ ভিডিঅ' পৰৱৰ্তী সময়ত পাব আজি আপোনালোকে যিখিনি মই আলোচনা কৰিছো নিশ্চয় কিছু হলেও উপকৃত হৈছে বুলি মই আশা কৰো বন্ধু বান্ধৱীসকল মোৰ তেনেকুৱা কোনো প্ৰফেচনেল ইউটিউবাৰ নহয় মই আপোনালোকক যি জ্ঞান দিম একেবাৰে সিলেবাছৰ ওপৰত জ্ঞান দিম আৰু নিশ্চিতভাৱে মই এইবিলাক প্ৰশ্ন ইয়াৰ পৰাই প্ৰশ্ন আহিব বুলি মই আশা কৰো আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে লাইক কৰি দিব কমেন্ট কৰি দিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব থ্যাংক ইউ নমস্কাৰ